হাই গাইজ, আজি ভিডিঅ'টো হৈছে সেই সৰুকালৰ বস্তুবোৰ। এইফালে চান পাপৰি আছিলে আৰু ফিংগাৰ, মানে আজি আমাৰ গাঁৱলৈ সেই মই ল'লোঁ আৰু যিহেতু খাইছিলোঁ, এতিয়া খাবলৈ মন গ'ল। আৰু এইফালে মা আৰু দেউতা ওলাইছে দাদাৰ ওচৰলৈ বুলি, ইফালে ধুনীয়াকৈ ওলাই গৈছে। আৰু এইফালে ৰাতিপুৱাই আহিলে আমাৰ পোৱালীকেইজনী, ঘৰৰ ওচৰৰে খুৰী ছোৱালী হয়। এইফালে সিহঁতক বোলে ফটা পইচাটো দিলে ককাকে বোলে পইচাটো নাচালেই, সেইবাবে ফটা পইচাটোকে দি পালে। মানে এতিয়া সিহঁতে পূৰা কান্দিছে আৰু আমাক ফটা পইচা দিলে, যিহেতু ফটা পইচাটো নচলিব। ইফালে ককাকে আহি চালেই, মই যে দেখাই নাছিলোঁ দেই বুলি কৈছে। এতিয়া আকৌ ভাল পইচা লাগে যে, সেইবাবে ককাকে ভাল পইচা দিবলৈ ওলাইছে। আৰু সিহঁতৰ ইমান ফূৰ্তি নহয় পইচা পালোঁ বুলি। মানে আমি সৰুতে বহুত ফূৰ্তি পাইছিলোঁ, 1 টকা 2 টকাতে আমি বহুত সুখী হৈ চাওঁ। সিহঁতেও সেইবাবে আজিকালি যিহেতু 10 টকা, সিহঁতে সেইটো পূৰা ফূৰ্তি হৈ গৈছে, 10 টকাতে পূৰা ফূৰ্তি পাই গৈছে। আৰু সিহঁতে কিবা এটা খাব লাগে, সেইবাবে মোৰ দোকানৰ পৰা বস্তু লৈ এতিয়া বস্তু পাই গ'ল যে মনত পূৰা ফূৰ্তি। তাৰপাছত আকৌ মই এইফালে আহি গ'লোঁ দহা ঘৰলৈ বুলি। এইফালে আমি সকলোৱে চব্জি কাটি আছোঁ, গাঁৱৰ বোৱাৰী জীয়ৰী মিলি। মানে মোৰ লগৰে দেউতাকজন ঢুকাল, আজি দহা কাজ পতা হৈছে। আমি সকলোৱে ৰাইজে মিলি চব্জি কাটিবলৈ আহিলোঁ। খুৰী আৰু মোৰ লগৰ বা আদি আমি সকলোৱে ধুনীয়াকৈ এইফালে চব্জিখিনি ধুই লৈছোঁ। পথাৰতে ভোজ ভাত সাজ দিয়া হ'ব, সেইবাবে আমি ইয়াত ধুনীয়াকৈ এতিয়া ধুই লৈছোঁ। যিহেতু চোতালখন অকণমান সৰু, সেইবাবেহে পথাৰত দিছে। ইফালে পথাৰত বনোৱা হৈ আছে, মানে ভাতে বনোৱা হৈ গ'ল। আৰু ইফালে খুৰীয়ে আলু চালুবোৰ ধুই আছে। এইফালে মোৰ লগৰ আৰু এজনী হৈছে পেহী। ইয়াতে এতিয়া মই ধুনীয়াকৈ বহি তামোলৰ বটাখন লৈ আছোঁ, যিহেতু ভাতৰ খলাত বহিছোঁ। তো ইফালে মানুহবোৰ ভাত খাই উঠি তামোল খাব, সেইবাবে আমি ইয়াত ছোৱালীবোৰে তামোল দিবৰ বাবে বহি আছোঁ। এইফালে আমি এতিয়া খানা প্ৰসাদ পাই গ'লোঁ, সকলোৱে খানা প্ৰসাদ পাই মেলি আছে। যিহেতু দহাত খানা প্ৰসাদটো দিবই, ধুনীয়াকৈ খাই আছোঁ। এতিয়া মই ঘৰলৈ বুলি আহিলে। এইফালে হৈছে ভণ্টি। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ, যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। বাই।